হেল্ল' কি গুড মৰ্ণিং খবৰ সকলোকে স্বাগতম জনাইছো মই মোৰ এম এল এ ডক্টৰ অমিয় ভূঞা বন্ধুসকল ক'লো আপোনালোকে জানে জন্মনিৰ কথা এই আমাৰ মিচিং ৰাইজৰ এটা কিবা ভিডিঅ' আনিছো হেৰি এটা ভিডিঅ'টো কিবা আপোনালোকে দিনা ভালে অনুষ্ঠান লাইক কৰি কৰিব আছে কমেণ্ট কৰিব ৰাখিছে বোলে ভিডিঅ'টো আৰম্ভ কৰো আহক আমাৰ এই ৰাইজৰ মোৰ সমষ্টিৰ হয় আপুনি ক'ৰ পৰা ক'লে লোকেশ্যনটো কওক জেগাডোখৰ নামটো কওক মই ডক্টৰ অমিয় কুমাৰ ভূঞা ক'লো এম এল এ বিহপুৰীয়া কৈছো হয় কওক মিচিং ৰাইজ ট্ৰেডিচনেলি নাৱে ইফাল সিফাল কৰি থাকে তেওঁলোকৰ কেছ এটা ৰেজিষ্টাৰ কৰিব দিছে SP ছাৰে আৰু সেই কেছটোৰ ৰেফাৰেঞ্চত সেই নাওখন আৰু এটা মেচিন জব্দ কৰা হৈছে আৰু মেচিনটো অলৰেডি মই চিন কৰাইছো কোৰ্টত তেওঁলোকে জিম্মা লৈ পেলাই লৈ যাব পাৰিব এইটো মানুহখিনি হাৰাচমেণ্ট নকৰিব তাত হা মানে মানুহখিনি হেৰাচমেণ্ট মানে তেওঁ ইলিগেল বুজিছো এইখিনি মোৰ সমষ্টি মানুহ মিচিং মানুহ তেনেকে চলে না আপুনি জানে ন ট্ৰাইবেল মানুহ আপুনি অসম চৰকাৰক কেনেকে উত্তৰ দিব আপুনি MLA মিনিষ্টাৰৰ মানুহ হৈ এনেকে কথা কৈছে যে কি কৈছে নহয় আপুনি MLA মিনিষ্টাৰ আপোনালোকে ৰুলছ ৰেগুলেশ্যন বনাই পেলাই আমাক ব্ৰেক কৰিব দিলে কেনেকে হ'ব তেওঁলোকৰ পাৰা সুবিধা বেলেগ নাই ন আপোনালোকে এটা জনসাধাৰণৰ প্ৰতিনিধি আপোনালোকে তেওঁলোকৰ কাৰণে আপুনি কি কথা কৈছে নহয় জানো আপুনি কি ধৰণৰ কথা কৈছে আপুনি মিছবিহেভ নকৰিব মই আপুনি কি ধৰণৰ কথা কৈছে মই বেয়া কথাটো কোৱা নাই আপুনি ইমান স্পীডলি কি কথা কৈছে আপুনি নহয় মই কেনেকে ক'ম মই শ্ল' নকওঁ ঠিক আছে আপুনি কাক কথা কৈছে এনেকে মই আপোনাক কৈছো ডক্টৰ আমাৰ অমিয় কুমাৰ ভূঞা নহয় জানো আপুনি মোৰ SPৰ লগত কথা পাতক কাইণ্ডলি দেই মই বিজি